বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টোত আলোচনা কৰিম মানুহৰ তিনিটা বিশেষ গুণ যি তিনিটা গুণ এজন মানুহৰ ওচৰত থাকিলে সেইজন মানুহ কেতিয়াও জীৱনত নাহাৰে বা কোনো সেইজন মানুহক হৰাব নোৱাৰে কাৰণ মানুহে জীৱনত আগবাঢ়ি যাবলৈ হ'লে নিজৰ যিখিনি অনুশাসন আছে সেইখিনি সদায় কিছুমান পালন কৰিব লাগিব বা কিছুমান নিয়ম আমি মানি চলিব লাগিব তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰিম সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পইণ্টটো হ'ল নিজৰ ওপৰত বিশ্বাস থকাটো যিজন মানুহৰ ওচৰত নিজৰ ওপৰত বিশ্বাস নাই সেইজন মানুহ কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে কাৰণ আজি যদি তুমি কিবা এটা কাম আৰম্ভ কৰিছা সেই কামটো কৰাৰ সময়ত যদি তোমাৰ নিজৰ ওপৰত এটা কনফিডেন্স নাথাকে যে তুমি কামটোত সফল হ'ব পাৰিবা নে নোৱাৰিবা তেনেকুৱা ক্ষেত্ৰত তুমি কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰিবা জীৱনত সফল হ'বলৈ হ'লে বা কিবা এটা কামত সফল হ'বলৈ হ'লে নিজৰ ওপৰত বিশ্বাস থকাটো বহুত বেছি প্ৰয়োজন হয় আৰু যেতিয়া তোমাৰ ওপৰত বিশ্বাস থাকিব যে মই কামটো 100% কৰিব পাৰিম তেতিয়া সেই কামটো সফল হোৱাত কোনো তোমাক বাধা দিব নোৱাৰে গতিকে যিকোনো এটা কাম কৰিবলৈ হ'লে তুমি আগতে নিজে কনফিডেন্স থাকিব লাগিব যে তুমি সেই কামটোত সাকসেস হ'ব পাৰিবা দ্বিতীয় পইণ্টটো হ'ল সাহস যিজন মানুহৰ ওচৰত সাহস থাকে সেইজন মানুহক জীৱনত কোনো সহজতে হৰুৱাব নোৱাৰে বা সেইজন মানুহ কেতিয়াও জীৱনত নাহাৰে আমি সকলোৱে জানো যে জীৱনত জীয়াই থকালৈকে আমাৰ জীৱনত সমস্যা থাকিবই এটা আসল কথাটো হ'ল কি আমি সেই সমস্যাখিনি সন্মুখীন কেনেকৈ হ'ব পাৰিম কেনেকৈ জীৱনত আগুৱাই যাব পাৰিম সেইটো মেইন দৰকাৰ আৰু যি মানুহে সমস্যা দেখি জীৱনত পিছুৱাই আহে সেইজন ব্যক্তি কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে সদায় সমস্যাৰ লগত যুঁজ দিবলৈ আমি শিকিবই লাগিব আৰু যিজন ব্যক্তিয়ে কেতিয়াও সমস্যাক দেখি ভয় নকৰে সেইজন ব্যক্তিহে জীৱনত আগুৱাই যাব পাৰিব বা সফল হ'ব পাৰিব গতিকে জীৱনত সাহস থকাৰ বহুত বেছি প্ৰয়োজন হয় তৃতীয় পইণ্টটো হ'ল বুদ্ধিমান যিজন মানুহ বহুত বেছি বুদ্ধিমান সেইজন মানুহক কোনো সহজতে হৰুৱাব নোৱাৰে কাৰণ বুদ্ধিমান মানুহৰ কাম কৰা পদ্ধতিটো বেলেগ তেওঁলোকে কিবা এটা কাম কৰাৰ আগত সেই কামটো কেনেকৈ কৰিব লাগিব কেতিয়া কৰিব লাগিব সকলোখিনি ভালদৰে বিচাৰ বিবেচনা কৰিহে সেই কামটো সদায় আৰম্ভ কৰে এনেকুৱা নহয় যে আজি কাৰোবাক কিবা এটা কাম আৰম্ভ কৰা দেখিলে আৰু সেইজনক দেখিয়ে তেওঁ নিজেও কামটো আৰম্ভ কৰিলে কাৰণ তেনেকে কাম আৰম্ভ কৰিলে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰি জীৱনত সফল হ'বলৈ হ'লে নিজৰ যিটো বিবেক আছে বিবেকে বিচাৰ বিবেচনা কৰিহে কাম কৰিলেহে জীৱনত সদায় সফল হ'ব পাৰি গতিকে এই তিনিটা গুণ যদি তোমাৰ ওচৰত আছে তোমাক জীৱনত সফল হোৱাত কোনো বাধা দিব নোৱাৰে বা তুমি জীৱনত এদিন নিশ্চয় সফল হ'ব পাৰি যদি কথাকেইটা ভাল লাগিছে নিশ্চয় এটা লাইক কৰিবা এটা ধুনীয়া কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো হিট কৰিবা যাতে আমাৰ কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা সো আজিলৈ ইমানে নমস্কাৰ